হেল্ল' এভৰিৱান, মই অন্য টিমিনি বুলি ক'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে কিন্তু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই। আমাৰ নামঘৰত প্ৰতিষ্ঠা দিৱসৰ কাৰণে নামঘৰ চফা কৰিবলৈ আহিছে সকলো। ভকতসকলে নিজৰ নিজৰ কাম কৰি আছে আৰু গোপিনীসকলেও নিজৰ নিজৰ কাম কৰি আছে। আপোনালোকৰ এইফালে বাৰু প্ৰতিষ্ঠা দিৱস পালন কৰা হয়নে? আমাৰ কিন্তু নামঘৰত পালন কৰা হয়। আমাৰ গোপিনীসকল কিন্তু সকলোতে স্মাৰ্ট দেই। দেখিছেনে নামঘৰজনা কিমান ধুনীয়াকৈ পৰিপাটি কৰি থৈছে। আৰু এইফালে পূৰা বুট মগু বাচি আছে। এইফালে আকৌ গোটেই নামঘৰৰ বাচনখিনি উলিয়াই দিছোঁ। কাৰণটো কি জানে, আমাৰ বিহুবোৰত পূৰা ধূলি হয়। খোৱা বস্তুটো যদি অলপ দেৰি আপুনি বেলেগত থৈ দিয়ে, সেইটো বস্তু ধূলিয়ে পোত খাই যায়। সেইকাৰণে আমি বস্তুবিলাক দুবাৰ তিনিবাৰকৈ ধুব লাগে। এইফালে আমি চাহ বনালোঁ, সকলোৱে কাম কৰি আছে। এইফালে দুদক দি ল'লোঁ চাহ। এইফালে আকৌ সকলো গোপিনীসকলকে চাহ দিলোঁ। সকলোকে চাহ দিয়াৰ পিছত আমিও ল'লোঁ চাহ খাবলৈ। সকলোবিলাক কাম কৰা আজৰি হৈয়ে এইপিনে দদৈও নামঘৰত তলা মাৰিলে। বহুতো গোপিনী ঘৰলৈ গ'লে, কিন্তু আমিহে আছিলোঁ। আমিও যাবলৈ ওলালোঁ। আজিলৈ আহিছোঁ, বাই।